অকমানি অকমানি নুধুও আগা অকমানি পোৱালিটোক লগোৱাগে যোৱা বিদা ভাইটি অকণ দি দে আকৌ লগাবলে দি দে তুমি অকমানি পোৱালিটোক লগোৱাগে যোৱা ভিতৰত থকা যোৱা হেৰি তাক সানিবলৈ দি দেচোন পোৱালিটোক অহা নাই বেছি নাই এই আমজোপা এটা আছিলে পাৰিলে নি পা এই ডাঙৰ জোপাতে এটা আছিলে বুলি কৈছিলে কোনটো ৰিলছ এণ্ড ব্লগ আজি হৈছে বিহু গতিকে আজি আমাৰ ঘৰত আয়োজন কৰা হৈছে সৰুকৈ বিহু ব'লা আপোনালোকে দেখাইছোঁ কি হৈছে কি নাই হোৱা আৰু এইপিনে এয়া চিৰা দৈবোৰ এয়া আমাক জলপান দিছে আমাৰ মামী দেই সৰু মামী কোৱা কেনেকুৱা লাগিছে বিহু বুলি ভালেই লাগিছে আৰু বিহু লাগিছে আমাৰ খাই আছে মন্দি মেৰি ৰিলচত লাগি আছে দেই মামা কোৱা কেনেকুৱা লাগিছে আজি বহাগ বিহু গৰু বিহু আজি নাচিম ইমান ফূৰ্তি লাগিব বহুত ভাল লাগিব আৰু এয়া এইপিনে মামা এইপিনে পাছফালে চব আছে দেখাই গৈ থাকিম বাৰু আৰু এয়া হৈছে আঞ্চলিক বিহু কোচগাঁৱৰ পৰা আহিছে আৰু মই ভিডিঅ' ভালকৈ বনাব পৰা নাই কাৰণ অকণ মই ব্যস্ত আছিলোঁ যিমানখিনি পাৰিছোঁ সিমানখিনি চেষ্টা কৰিছোঁ আৰু আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক
এইপিনে আমাৰ নাচনি দেই মই মানে নাচনীজনী উলিয়াই মেলি লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ আজি মানে বেছিকৈ মই ভিডিঅ' কৰিব পৰা নাই কাৰণ মানে কি হৈছে গোটেই ঘৰত কাম আছিলে আৰু ভাত চাত খাই মেলি এতিয়া বহিছোঁ আমাৰ এতিয়া নাচনীটা যায় বোলে ওলাই যায় গোটেইখিনি ওলাই গৈছে কাৰণে আৰু বাকীখিনি দেখাই আছোঁ দেই চাই থাকক बंदा जीता था खुल के तेरी गली में आया खुल के जी चंगा भला सी मैं लुट पुट गया मैं तेरी कुड़माई के दिन আৰু এয়া হৈছে আমাৰ গাঁৱৰ বিহুচোৱা যিমানখিনি পাৰিছোঁ আৰু সিমানখিনি চেষ্টা কৰিছোঁ নাচিবৰ কাৰণে আৰু এয়া হৈছে গৰু পিঠা খোৱা নিয়ম মহ মাখিবোৰ যাবিগে আৰু দেই মহ মাখিবোৰ যাবিগে আৰু গৰু বিহু গৰু পিঠা খোৱা নিয়ম এটালৈকে খোৱা
পোৱালি গাখীৰ খাই আছে তই নাখাওঁ মাকে খা মহ মাখিব যাবি আৰু বেছি দিয়া হ'ব দিয়া খাব মহ মাখিব যাবি আৰু দেই আজি আৰু নেদেখিলোঁ সেইটো এই দেখাই নাই খাব খাব কলপাত খুন্দাই দি থৈ কলপাত খুন্দাই দি দিয়া আজি তোৰ মহ মাখি যাবগৈ আৰু দেই মোৰ মহ মাখি যাব তহঁতৰ বিহু আজি খাব সেইটো জ্বলাই দিম ঐ খেৰৰ সেয়াত নজ্বলাবি এইফালে তাৰপিছত পঘা বান্ধি দে সেয়া ডিঙিত কি পিন্ধে দীঘলতি তৰা বছৰটো যেন তহঁতৰ ভালে খোলে যাওক আৰু দেই দেই তহঁতৰ বিহু যে আজি এইডাল পিন্ধাব লাগে তহঁতৰ বছৰটো যেন ভালে কুশলে যাওক আৰু দেই ডিঙি পাতি দিছে একেবাৰে দেই আৰু ব্লগটো আজি ইমানেই আছিল যদি ব্লগটো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ